राधिका जय होती राधिका जय 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 राइजा सापोर्ट करब তেওঁলোকে যে আমাৰ যিখিনি মানুহ ওলাইছে বহুত বহুত ধন্যবাদ দিছো তেওঁলোকক जय श्री राम जय श्री राम তো গাইজ আপোনালোকে মহাপুৰুষ দুজনাগুৰিৰ বিষয়ে সকলোৱে জানে কিন্তু আপোনালোকে জানেনে সতী ৰাধিকা কোন আছিল যদি নাজানে টেনশ্যন নলব মই কৈ আছো তো সতী ৰাধিকা আছিল শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱিকা আৰু প্ৰত্যেকবাৰৰ দৰে তেখেতৰ জন্ম জয়ন্তী দিৱসটো জন্মোৎসৱ হিচাপে আমাৰ বৰপেটা চহৰৰ ভকতপাৰাত ধুমধামেৰে পালন কৰা হৈছে যাতে তেখেতৰ বিষয়ে নৱপ্ৰজন্মখিনি জানে আমি স্মৰণ কৰিব পাৰোঁ তেখেতৰ গুণগানবিলাক আৰু এই জন্মোৎসৱটি 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় আমাৰ ইয়াত আৰু কেনেদৰে পালন কৰা হয় ভিডিঅ'টো চাব আহক তো গাইজ ৰাতিপুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হয় আজিৰ দিনটোৰ কাৰ্যসূচী আৰু ইয়াৰ পিছতে থাকে পতাকা উত্তোলন আৰু বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ দিনটোৰ কাৰ্যসূচী ইয়াৰ পৰাই আৰম্ভ হয় আৰু ইয়াৰ পিছত আছে নেক্সট কাৰ্যসূচী আজিৰ দিনটোৰ মুখ্য আকৰ্ষিত কাৰ্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা তাৰে আগত গাইজ মই কওঁ যে এইখন মঞ্চ যে দেখিছে এইখন মঞ্চ হৈছে মোৰ লাইফৰ সকলোতকৈ ইম্পৰ্টেণ্ট মঞ্চ কাৰণ এইখন মঞ্চৰ পৰা আৰম্ভ হৈছিল মোৰ লাইফৰ আৰম্ভণি কাৰণ এইখন মঞ্চই মোক সকলোখিনি দিছে আজি মই যিখিনি বস্তু পাইছোঁ এইখন মঞ্চৰ পৰা পাইছোঁ তো এইখন মঞ্চৰ কাৰণে মোৰ হৃদয়ত সদায় মৰম আৰু শ্ৰদ্ধা থাকিব আৰু গাইজ শোভাযাত্ৰা আৰম্ভ হোৱাৰ আগতে আজিৰ বিশেষ আমন্ত্ৰিত আলহী এজনৰ লগত চিনাকি কৰি দি আছোঁ যিজন আলহী শোভাযাত্ৰা এদিন আগতে আমাৰ ইয়ালৈ আহে আৰু গোটেই গাঁওখন ঘূৰে আমি পিছে পিছে দৌৰি দৌৰি চাবলৈ যাওঁ আৰু সকলোৱে আলহীজনৰ পৰা আশীৰ্বাদ লয় আৰু সেইজনে হৈছে গণেশজী মহাৰাজ আৰু প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি গণেশজীয়ে আমাৰ শোভাযাত্ৰাখনৰ শোভা বঢ়াব বাকী গাইজ আপোনালোকে জনাবচোন সৰুতে যেতিয়া হাতী দেখিছিল তেতিয়া আপোনালোকৰ ৰিয়েকশ্যন কেনে আছিল নিশ্চয় এটা কমেণ্ট কৰিব সকলোৱে আৰু গাইজ সেইকেইটা পোৱালিকেইটা চাওক আমাৰ যেতিয়া সেইটো বয়স আছিল আমিও এনেকৈ মানে চাব আহিছিলোঁ আৰু দৌৰি দৌৰি ভাত মাছ মানে ভোক একো লগা নাছিল এইটো টাইমত এনি টাইম মানে দৌৰি দৌৰি হাতীটোৰ পিছে পিছে ইফালে যাওঁ সিফালে যাওঁ সেনেকৈ দৌৰি একদম মানে সিহঁতক দেখি মানে নিজৰ বয়সটো মানে সৰুকালৰ দিনবিলাক মনত পৰি গ'ল ভালো লাগে বহুত আৰু গাইজ আই সতী ৰাধিকাৰ জন্মোৎসৱৰ প্ৰথম দিনাখন আৰু এতিয়া মানে প্ৰচেছন যাব একদম ৰেডি শোভাযাত্ৰাৰ কাৰণে চববিলাক ময়ো ৰেডি হৈ আহিলোঁ আৰু মানে বহুত নষ্টালজিয়া মানে ফিলিং হৈছে কাৰণ সৰুৰ পৰাই মানে এইখন মঞ্চৰ লগত বহুত অনুভৱেৰে জড়িত আৰু গাইজ সকলোৱে পাৰম্পৰিক সাজ পোছাকেৰে কেনে ধুনীয়াকৈ ৰেডি হৈ আহিছে কি নাম তোমাৰ এইটো কি নাম তোমাৰ হা হিমাদ্ৰী ৱাও নাইচ নেম প্ৰচেছনত যাবা আজি সেইকাৰণে ওলাইছা কি হৈছে তুমি আজি ৰাধা কৃষ্ণ ক'ত কৃষ্ণ নাই অঁ সেয়ে সুধিব তোমাক ৰাধা হৈছে কৃষ্ণ ক'ত আছে নুসুধিব তুমি মোবাইলটো তোমাৰ কিয় বিৰাট ভাল পোৱা সেইকাৰণে কৃষ্ণ সেইটো কথা বেলেগ হৈছে আজি মানে আমাৰ গাঁৱৰ সাংস্কৃতিক পৰম্পৰাটো বচাই ৰাখিছে নেকি ধুনীয়া আছে অৰিজিনেলি গাইজ আমি যিমানে মডাৰ্ণ নহওঁ কিয় আমাৰ ৰুটবিলাক কেতিয়াও পাহৰিব নালাগে আমাৰ সংস্কৃতি কেতিয়াও পাহৰিব নালাগে আৰু গাইজ গণপতি বাবাৰ আশীৰ্বাদ লৈ আৰু গুৰুজনাৰ ওচৰত সেৱা জনাই বৰপেটা মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন শ্ৰী ছবিলাল দাসৰ ভাষণেৰে আজিৰ আমাৰ শোভাযাত্ৰাখনৰ আৰম্ভ হয় এণ্ড গাইজ ব্লগটো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব তোমাৰ কৃষ্ণ আহি গ'ল এনে গাইজ আমাৰ ধৰ্মটোতো চব বস্তুৱে ধুনীয়া কিন্তু তাৰে ভিতৰত কিছুমান মোৰ সকলোতকৈ ভাল লগা বস্তু হৈছে সকলো জীৱৰ প্ৰতি মৰম আৰু ৰেচপেক্ট মই নিজে নহওঁ আপোনালোকে চাই লওক একবাৰ আৰু আগত বহুত দূৰলৈকে প্ৰচেছনখিনি আগৰ একদম হাতী গণেশ বাবাৰ পৰা মানে হাতীৰ পৰা একদম শেষলৈকে প্ৰচেছনখিনি আছে উঠাই থাকক শেষলৈকে ভয় তরণ পর পদ
দেবো ভালকে নাচক জয় 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 গাইছ উৎসাহ দেখছে না সৰুৰ পৰা ডাঙৰলৈকে কেনেকৈ ওলাই আহিছে আৰু চবৰে মনত উৎসাহ আৰু উল্লাস মানে কি ক'ম আৰু দেখিয়ে ভাল লাগে হৰি ৰাম 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 হৰি ৰাম 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 আৰু গাইছ মই তিনিটা বস্তুত বহুত বেছিয়ে গৌৰৱ অনুভৱ কৰোঁ প্ৰথমটো হ'ল ভাৰতৰ দৰে মহান দেশ এখনত মই জন্মগ্ৰহণ আৰু দ্বিতীয়টো হ'ল সনাতনৰ দৰে মহান ধৰ্ম এটা মোৰ পৰিচয় আৰু তৃতীয়টো মই একদম গৌৰৱেৰে কওঁ ময়ো এজন কৈৱৰ্ত সম্প্ৰদায়ৰ ল'ৰা আৰু যিটো সম্প্ৰদায় দিছে আমাক বহুতো মহান মহান গৰাকীৰ অৱদান তেওঁলোকৰ জ্ঞানৰ পোহেৰে গোটেই জগতখনক পোহৰাই তুলিছে আৰু তাৰে ভিতৰতে এগৰাকী মাতৃ যিয়ে সতীত্বৰ পোহৰেৰে গোটেই জগতক প্ৰভাৱিত কৰে আৰু সেয়া হ'ল আমাৰ আই সতী ৰাধিকা আৰু এনেকৈ গাইছ আই সতী ৰাধিকাৰ নাম প্ৰসংগ কৰি শোভাযাত্ৰাখন আগবাঢ়ি যায় গাইছ হোলীৰ ভাই বান্ধীবিলাক হোলী নামতে হোলীৰ ভাই বান্ধীবিলাক এয়া চাওঁ হোলী গাইছ হোলী বুলি ক'লেতো জানে আমি বৰপেটা বা কিন্তু বেলেগ এটা ইমোশ্যন আহিছে কি কয় গাইছ আৰু এনেকৈ গাইছ আমি ৰাইড পৰা হৈ কিনে বৰপেটা বাজাৰ মিউনিচিপালিটি হৈ কিনে বৰপেটা পাচালি হৈ কিনে ডাইৰেক্ট আমাৰ ঘৰৰ পৰা আহিম এটা গোটেই বৰপেটা ৰাউণ্ড এটা ফুৰিম তো বাকী আৰু চাই থাকক বহুত মজা মজা বস্তু আছে 3 দিনৰ কাৰ্যসূচী তো বহুত ডাঙৰ হ'ব ভিডিঅ'টো হয়তো দুটা বাৰটো হ'ব পাৰে আৰু গাইছ এইজন হ'ল আমাৰ জন্ম উৎসৱৰ জেনেৰেল ছেক্ৰেটাৰী ভাস্কৰ দা আশা থাকিল গোটেইখিনি কাৰ্যসূচী মানে ভালে ভালে সুচাৰুৰূপে চলাই নিব বুলি একদম আশা কৰোঁ গোটেই মানে যিখিনি ৰাইজে মানুহ আছে ছাপৰ্ট কৰক তেওঁলোকে আমাৰ যিখিনি মানুহ ওলাই আহিছে বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকক আগন্তুক দিনত আমাৰ আনন্দ আমাৰ যাতে প্ৰজন্মই যাতে কৰি যায় তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকোঁ আৰু ভাস্কৰ দা এইবাৰ আমাৰ ডেকাখিনি বেছিকৈ ওলাই আহিছে ন আমাৰ গোটেই যুৱ প্ৰজন্মই তাতে কোনো মানে কি বয়স গোটেই সেইটো আৰু বেছি ভাল লাগিব কথা আৰু এনেকৈ আহি আহি বৰপেটা সত্ৰৰ সন্মুখতে লগ পালোঁ মোৰ এজন বন্ধু হীৰক জে দাস বহুত ধুনীয়া ব্লগ কৰে আৰু তাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চেক আউট কৰিব এবাৰ গাইছ গাইছ এটা বস্তু চাব নেকি সেইজন চাওক হৰিৰ নাম শুনি আমাৰ বজৰংবলীয়ে কেনেকৈ আনন্দত ফূৰ্তিত নাচি উঠিছে চাওক আৰু গাইজ যেতিয়া শোভাযাত্ৰাখন আৰম্ভ হৈছিল তেতিয়া ইমান বেছি গৰম আছিল মানে ইমান বেছি ৰ'দ দিছিল কিন্তু গাইজ ভগৱানৰ কৃপা চাওক এতিয়া বতৰটো মানে লাহে লাহে ঠাণ্ডা কৰি আহিছে মানে বৰষুণ অলপ ফিল হৈছে
আৰু এনেকৈ গাইছ অলপ অলপ বৰষুণ দিয়ে আমাৰ মানে পৰিৱেশটো বহুত শান্তি কৰি দিলে নহ'লে ইমান গৰমত মানে সৰু বাচ্চাৰ পৰা ডাঙৰ আইতাসকলৰ বহুত মানে অসুবিধা হ'ল হয় তো মানে ভগৱানে কৃপা কৰিলে এইখিনি আৰু লগতে মোৰ লগত আছে এইটো মোৰ বন্ধু কিবা ক'বা নেকি আৰু ই বেছি কথা নকওঁ ইয়াৰ এটিটিউডটো অলপ বেছি আৰু এইটো আমাৰ মৃদুল দা কেনে বৰষুণটো আহি শান্তি লাগিছে ন বিৰাট শান্তি হৈছে না তো ভগৱানে মানে সেইটো চাইছে আৰু আমাক কৃপাত আশীৰ্বাদত তো গাইজ প্ৰথমে আই সতী ৰাধিকাৰ নাম সতী ৰাধিকা নাছিলে তেখেতৰ নাম আছিলে জয়ন্তী তেখেত পূৰ্ণানন্দৰ পত্নী আছিলে আৰু পিছত মহাপুৰুষ গুৰুজনাই তেখেতক সতী ৰাধিকাৰ আখ্যা দিছিলে আৰু এইজন হৈছে আমাৰ পুলিচ ছাৰ মোৰ সৰুৰ পৰা মানে বহুত ভাল লগ হয় ফ্ৰেণ্ড হয় আৰু আমি আমাৰ এতিয়া চব মোৰ গাঁৱৰ মানুহ গোটেই গাঁৱৰ ল'ৰাটো চব জেগাতে ফ্ৰেণ্ড হ'ব আৰু ঠিক আছে ৰাজনীতি মানে সেই কৰি কিনে ৰাধিকান্তিৰ কাৰণে আমাৰ যিমান কাম থাকক য'তেই কাম থাকক আমাৰ যেতিয়া এইটো উৎসৱ আহে আমি গোটেইবিলাক ঘৰত আহোঁ ন আহি কিনে গোটেইবিলাকে মানে খুব ধুমধামেৰে মানে জন্মোৎসৱটো মানে চেলিব্ৰেট কৰোঁ তো বাকী এজন হৈছে বিশাল বহুত কৰ্মীশলী হয় এইজনে বহুত হেল্প কৰে যিকোনো কামত গাঁৱৰ যিকোনো কামত বহুত হেল্প কৰে ডেকা ল'ৰা যিয়ে মানে শোভাযাত্ৰাখন ইমান ধুনীয়াকৈ সুচাৰুৰূপে চলাই নিয়াত হেল্প কৰি আছে যতীন কেনেকুৱা ফিলিংছ আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰো ইমান ধুনীয়াকৈ শোভাযাত্ৰাখন চলাই গৈছে ইমান মানুহ হৈছে হয়নে মানে আমাৰ যিখিনি মানে কৰা হৈছে ডিচিপ্লিনটো বঢ়িয়া ধুনীয়াকৈ চলাই যাই আছে কাৰ্যসূচীটো আৰু বৰষুণটো আহি অলপমান আমাক আৰু শান্তি দিলে ভাল লাগিছে দাদা কিবা ক'ব নেকি নক'ব আৰু জয় শ্ৰীৰাম আৰু মাতৃ জয়ন্তীক গুৰুজনাই সতী ৰাধিকাৰ আখ্যা কিয় দিছিলে অলপ মোৰ ভাষাত জানো আহক গাইজ যেতিয়া নগাঁৱৰ বৰদোৱাত টেম্বুৱানী জান ভাঙি কিনে ঘৰ দুৱাৰ উটুৱাই লৈ যায় আৰু খেতি বাতি নষ্ট কৰে তেতিয়া মানে সকলো মানুহে মানে শংকৰদেৱৰ ওচৰত যাই কিনে কৈছিল যে আমি ইয়াৰ কাৰণে মানে কি চলিউশ্যন আছে কি কৰা যায় মানে প্ৰত্যেক বছৰে এনেকৈ আমাৰ বস্তুবিলাক ভাঙি চিঙি নোহোৱা হৈ যায় তেতিয়া মহাপুৰুষ গুৰুজনাই কৈছিল যে এই বান অনলি এজন সতীয়ে বান্ধিব পাৰিব সতীৰ দ্বাৰাই বান্ধাটো মানে সম্ভৱ হ'ব আৰু তেতিয়া সকলোৱে এগৰাকী শান্তি সতী নাৰীক বিচাৰি গৈছিল আৰু তেতিয়া মানে আমাৰ কৈবৰ্ত সম্প্ৰদায়ৰ মানুহখিনিক অলপ নিম্ন শ্ৰেণীৰ বুলি ভাবিছিল কিন্তু কোনো উচ্চ শ্ৰেণীৰ নাৰীয়ে নিজকে মানে সতী বুলি পৰিচয় দি আগবাঢ়ি নাহিল আৰু তেতিয়া আমাৰ মাতৃ জয়ন্তীয়ে নিজকে সতী বুলি আত্মবিশ্বাস আৰু বিনম্ৰভাৱে পৰিচয় দি আগবাঢ়ি আহিছিল আৰু 3 কাঠি পলেৰে পানী আনি সেই জানটো নিৰ্মাণ কৰি গোটেই বৰদোৱাবাসীক উদ্ধাৰ কৰিছিল গাইজ 3 কাঠি পল মানে হ'ল এটা 3ডাল কাঠি মানে বাঁহৰ কাঠিৰ দ্বাৰা এটা নিৰ্মিত মানে মাছ মৰা সঁজুলি এটা য'ত মানে বিন্ধা থাকে বিন্ধা মানে কৈ নাথাকে মানে বাঁহৰ খাটি দি বনায় সেই পলত মানে পানী অনাটো সম্ভৱ জানো কিন্তু আমাৰ মাতৃগৰাকীয়ে নিজৰ সতীত্বৰে সেই পলত পানী আনি কিনে সেই জানটো বান্ধিছিল আৰু তাৰ পিছতে সেই জানটোৰ নাম হৈছিল শান্তি জান বুলি আৰু সেয়া আছিল আমাৰ মাতৃৰ মহানতা আৰু মাতৃৰ সতীত্ব আৰু তেওঁৰ বিষয়ে যদি ভালকৈ জানিব বিচাৰে মোৰ ডেছক্ৰিপশ্যন চেক কৰিব তাত গোটেইখিনি বহলাই লিখা আছে আৰু গাইজ আমাৰ 3 দিনীয়া কাৰ্যসূচীৰ জন্মোৎসৱৰ মানে কালচাৰেল ছেক্ৰেটাৰী হিচাপে আছে আমাৰ ৰাহুল দা চবৰ চিনাকি আৰু বহুত ভাল হৈ আছে বহুত ধুনীয়াকৈ মানে সুচাৰুৰূপে চলাই নিয়ে তো ৰাহুল দা কিবা ক'ব নেকি আমাৰ এই কাৰ্যসূচীৰ বিষয়ে 569 সংখ্যক সতী ৰাধিকা জন্ম উৎসৱ ভকতপাৰাত অনুষ্ঠিত কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে আমি 7-8-9 তাৰিখে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছোঁ আজি আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে চলি আছে 12 ধৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা চলি আপোনাৰ পুৰণি সভা আছে আৰু বিচিত্ৰ অনুষ্ঠান স্থানীয় শিল্পীৰ দ্বাৰা আছে অহাকালি আছে আপোনাৰ দিনৰ ভাগত ভাগৱত পাঠ আৰু গধূলি আছে আপোনাৰ বিশিষ্ট শিল্পী নিমন্ত্ৰণীৰ সহায় এই গীতৰ সহায় আছে গীতৰ সহায় ধৰি লওক প্ৰসংগ আহিব আৰু ৰূপ অনুৰাগ চলি আহিব আৰু নেক্সট ডে অৰ্থাৎ আপোনাৰ মঙলবাৰে 9 তাৰিখে হয় 9 তাৰিখে আপোনাৰ আমি আপোনাৰ নাটক কৰিছোঁ আৰু আপোনাৰ নাম হ'ল আপোনাৰ বিজয়া দশমী কাপৰি থিয়েটাৰ আপুনি থিয়েটাৰ হয় কাপৰি থিয়েটাৰ মানে নাটখনৰ নাম হ'ল আপোনাৰ বিজয়া দশমী সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ ৰাহুল দা বাকী আগত চাই থাকক বহুত ধুনীয়া বস্তু মানে গোটেই কাৰ্যসূচীখন বহুত ধুনীয়াকৈ মই দেখাম বাৰু চাই থাকক থেংক ইউ আৰু গাইজ এনেকৈ আহি আমি পালোঁ মেট্ৰ' কচি
আৰু অলপ দূৰ আছে তাৰপিছত আমাৰ শোভাযাত্ৰাখন মানে ভকতপাৰাত সমাপ্ত হ'ব প্ৰায় 5 কিলোমিটাৰ মান ডিষ্টেঞ্চ হ'ব মানে শোভাযাত্ৰাখন গোটেই ঘূৰি আহি 5 কিলোমিটাৰ হ'ব ভকতপাৰাৰ পৰা পাচাৰী পইণ্ট হৈ এনেকৈ আকৌ ভকতপাৰালৈকে তো গৰমটো আকৌ লাহে লাহে আহি আছে কিন্তু বহুত উৎসাহ য'ত সৰু বাচ্ছাৰ পৰা একদম আইতাহঁতক মানে বয়সলৈকে চবখিনি ওলাই আহিছে আৰু তেখেতক লৈ কেৱল কৈৱৰ্ত সমাজে গৌৰৱ কৰিবলগীয়া নহয় গোটেই জগতখনে গৌৰৱ কৰিবলগীয়া তো সকলোৱে একেলগে ক'ব আইসতী ৰাধিকাক যায় আৰু এনেকৈ কৈৱৰ্ত সমাজ পৰা বিভিন্ন সময়ত বিভিন্ন গৰাকীয়ে নিজৰ নিজৰ অৱদান দি থৈ গৈছে বৰ্তমান যুগত যেনে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মহান গৰাকীয়ে গোটেই জগতত জ্ঞানৰ পোহৰ বিলায় আৰু হিমা দাসৰ দৰে নামে গোটেই বিশ্বতে ভাৰতৰ সুনাম কঢ়িয়াই আনে আৰু এইজন মোৰ মাতাশ্ৰী আৰু গাইছ এই ব্লগটো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ যিমানে শ্বেয়াৰ কৰিব আইসতী ৰাধিকাৰ বিষয়ে সিমানে জানিব নৱপ্ৰজন্মই জানিব তো একদম ভক্তিভাৱেৰে শ্বেয়াৰ কৰক এতিয়া মানে ভক্তসকল আৰু যিবিলাক শোভাযাত্ৰাত গৈছিল সিহঁতৰ কাৰণে আহাৰ যোগান ধৰা হ'ব আৰু গাইছ আজি বাৰে বাৰে শোভাযাত্ৰাখন ইয়াতে অন্ত কৰি সকলোৱে একেলগে ক'ব শ্ৰীমন্ত শংকৰদেৱৰ ১৯ শতিকাৰ জয় বুলি কৈ ব্লগটো ইয়াতে শেষ কৰিলোঁ নেক্সট পাৰ্টত তো গাইজ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে অলপো যদি ভাল লাগিছে ইনফৰ্মেটিভ হয় যদি তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ প্লিজ কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে একো নাযায় ফ্ৰীতে জাষ্ট লাল বাটনটো দবাব লাগে বা লাইক কৰিব লাগে কিন্তু মোৰ কাৰণে বহুত হেল্পফুল হ'ব এণ্ড য়েছ গাইজ মই